হেল্ল' এভৰিৱান, সকলোকে নমস্কাৰ জনাই মই নতুন এটা ব্লাউজৰ চিলাইৰ আপোনালোকৰ সন্মুখলৈ লৈ আনিছোঁ। চাই যাওক, মই ব্লাউজটো ধুনীয়াকৈ কাটি লৈছোঁ। তাৰপিছত এনেদৰে চিলাই কৰি গৈ আছোঁ। এয়া চাই যাব আপোনালোকে। ফাষ্ট কৰি দেখুওৱা হৈছে। শ্ল'লি দেখুৱালে বহুত টাইম গুচি যায় আৰু চাবলৈ আমনি লাগিব আপোনালোকৰ। সেইকাৰণে যথেষ্ট টাইম লয় ব্লাউজ এটা চিলাই কৰোঁতে। মেচিন চিলাই মাৰি আকৌ হাত চিলাই মাৰিব লগা হয়। এয়া চাই যাব আপোনালোকে মই কেনেদৰে চিলাই কৰি গৈছোঁ। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল পায় তেনেহ'লে প্লিজ মোৰ চেনেলটো ফ'ল' কৰিবলৈ নাপাহৰিব। এনেতো ব্লাউজবোৰ দেখুৱাই থাকোঁ। মই আজি চিলাই কেনেকৈ কৰোঁ সেইটো দেখুৱাবলৈ চেষ্টা কৰিছোঁ আপোনালোকক। মই কৰি ভাল পোৱা কামসমূহ আপোনালোকক দেখুৱাই যাওঁ। আপোনালোকে কমেণ্ট কৰিব যদি আৰু কিবা চাব বিচাৰে মোৰ পৰা। মই ডিজাইনাৰ ভিডিঅ'সমূহ দেখুৱাই থাকোঁ, কেনেদৰে মেখেলা চাদৰ বনাওঁ, খানা দেখুৱাওঁ, কেনেদৰে খানা বনাওঁ। একচুৱেলি মোৰ ভাল পাওঁ মই কাম কৰি, এনে ঘৰত বহি থকাতকৈ যিখিনি সময় পাওঁ। ৰাতিপুৱাৰ পৰা ব্যস্ততাৰ মাজতে গুচি যায় সময়খিনি। ল'ৰা গতিকে 2টা বজাত ছুটি হয়। যিখিনি সময় তাৰে মাজতে পাওঁ সেইখিনি সময় মই নিজৰ কামখিনি এনেদৰে কৰি যাওঁ। আবেলি অকণমান বহিব লগা হয়, তাৰ লগত টিউশ্যনত অনা নিয়াও কৰিবলগীয়া হয়, স্কুলতো থ'ব লগা হয়, আনিব লগা হয়। একচুৱেলি যথেষ্ট কাম থাকে মোৰ গোটেই দিনটোত। তথাপিও যিখিনি সময় পাওঁ নিজৰ কাৰণে এইখিনি কৰিবলৈ চেষ্টা কৰোঁ আৰু কৰি ভাল পোৱা কামখিনি আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰোঁ। আপোনালোকে মৰম দিয়ে কাপোৰ, ডিজাইনাৰ কাপোৰ এখন চুৰ্ণিৰে বনোৱা সেই কাপোৰযোৰত আপোনালোকে যথেষ্ট মৰম দিছে। বাকী কেইযোৰতো দিব বুলি আশা কৰিলোঁ। এয়া খানাৰ ভিডিঅ'সমূহ চাই আপোনালোকে ভাল পায়, তাৰ বাবে অশেষ ধন্যবাদ। এনেদৰে মই চিলাই কৰি গৈ আছোঁ। আপোনালোকে চাই যাব। এয়া চিধা চাইডে ল'ব ব্লাউজটোত। চিধা চাইডে এনেদৰে লাইনিঙৰ কাপোৰটো লৈ ধুনীয়াকৈ চিলাই কৰি দিব। তাৰপিছত উল্টাই দি দিব। যিখিনি এক্সট্ৰা কাপোৰ সেইখিনি কাটি উলিয়াই দিব। সেয়া এনেদৰে দি পেলাই ধুনীয়াকৈ এটা চিধা চিলাই মাৰি যাব। এয়া সূতাডাল ওলাই গ'ল, লগাই ল'লোঁ মই। এনেদৰে চিলাই কৰি গৈ থাকিব। এয়া নেক্সট হাতখন এয়া দেখুৱাইছোঁ চিলাই কৰি। এয়া বুজিব পাৰিছে নিশ্চয়। এতিয়া যিমানখিনি জোখা লাগে সেই হিচাপে মই চিলাই কৰি ল'ম। তাৰপিছত এক্সট্ৰা যিখিনি সূতা ওলাই থাকে বা কাপোৰ সেইখিনি ধুনীয়াকৈ কাটি পেলাই দিম। এয়া যথেষ্ট কম আছিলে ব্লাউজটোৰ কাপোৰ, তথাপিও মই মিলাবলৈ চেষ্টা কৰিছোঁ। কিছুমান ব্লাউজত বহুত কাপোৰ থাকে আৰু কিছুমানত বহুত কমকৈ থাকে। এয়া মই হাতখন এটাচ কৰি আছোঁ এতিয়া। এয়া দেখিছে এনেদৰে। যদি মোৰ ভিডিঅ'সমূহ আপোনালোকে চাই ভাল পায় তেতিয়াহ'লে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কমলা কলিতা কিটচেন এণ্ড লাইফষ্টাইল বুলি আছে, লাইফষ্টাইল এণ্ড কিটচেন, চাই ল'ব। এয়া ব্লাউজটো প্ৰায় হ'বই আৰু চিলাই কৰি
দেখিছে হাতখন এয়া হৈ গ'ল। এতিয়া দ্বিতীয় হাতখন লগাই ল'ম মই। তাৰপিছত এয়া এক্সট্ৰা চিলাইবোৰ এনেদৰে কাপোৰ লগাই গলত হাতেৰে চিলাই কৰি দিব লগা হয় ধুনীয়াকৈ। দেখিছে এয়া হৈ গ'ল চিলাই কৰা। এটা ব্লাউজ চিলাই কৰোঁতে যথেষ্টখিনি সময়ৰ প্ৰয়োজন হয়। এয়া গল উঠা ব্লাউজ উইথ ব্ৰাকাট। এয়া ৰেডি হৈ গ'ল ব্লাউজটো। থেংক ইউ ফৰ ৱাচিং। থেংক ইউ ভেৰি মাছ।